আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভালেই। এয়া ভাইটিৰ বিয়া, গতিকে মই তেজপুৰ আহিছোঁ আৰু পৰহিলৈ জোৰোণ হ'ব। তাৰ পিছদিনা দৰা যাব কইনাৰ ঘৰত বিয়া পাতিবলৈ আৰু তাৰ এদিন গেপ থাকি দেওবাৰে ৰিচিপশ্যন। আপোনালোক সকলোকে নিমন্ত্ৰণ জনালোঁ, আহিব যোন পাৰে, নাহিলেও মই বেয়া নাপাওঁ বাৰু। আৰু এইটো আমাৰ পেণ্ডেল দেখিছেই। আমাৰ যিহেতু ঘৰত বিয়া নহয় সেইকাৰণে সৰুকৈ নিয়মটো কৰিছে, কাৰণ পেণ্ডেল এখন নিদিলেও বেয়া হ'বতো। আৰু বিয়া ঘৰত কোন কোন মানুহ আছে মই দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আইতা, বা আৰু এয়া মা, মোৰ ভণ্টি বিকিতা বুলিও এয়া মাৰ অকণ অসুখ হৈ আছে, তথাপিও মা হাৰ মনা নাই। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মাৰ বেমাৰটো ভাল হয় সোনকালে। এয়া কি ক'ম, আইতা কি ক'ব নাতিনীৰ বিয়া? কিয় একো নকয়, হাই এটাকে দিয়ক। আৰু এখেতটো পুৰা মানে কি ক'ম আৰু, এখেতে পুৰা কষ্ট কৰি আছে, বিয়া বুলি চাহ বনাইছে, ভাত বনাইছে আৰু বেচেৰি